এনে Hey guys, আজি আমি সৰুকৈ এটা মিনি পাৰ্টি কৰিছোঁ। মিনি পাৰ্টিটোত বৰ্তমান এতিয়া লোকেল চৰাই আমি ফ্ৰাই কৰি আছোঁ। এইটো মছলাবিলাক আমি লগাই দিছোঁ এনেই তাৰপিছত যি আছে বেঙেনা কিবা কিবি সেইবিলাক আমি সৰু পাৰ্টি এটা ধৰিছোঁ। পাৰ্টিৰ লগত আদা ৰচোন মাছ পূৰা কৰিম বুলি ভাবিছোঁ। সেনেকৈ আৰু অলপ সৰু এটা ৰেচিপি আৰু জাষ্ট একো নাই ইয়াতে। আৰু সেইফালে আৰু হাঁহ মাংস বহাই দিয়া কাৰণে পিছত এতিয়া আমি হাঁহ মাংস বহাই দিছোঁ ধুনীয়াকৈ। আমি হাঁহ মাংসখিনি বনাই অলপ পাৰ্টি অলপ বেলেগ ধৰণৰ হ'ব লাগিব না। ইয়াত লাইটৰ ব্যৱস্থা নাই তেনেকৈ বনাই আছোঁ যেনেকৈ পাইছোঁ আৰু যি হৈছে আৰু এজনে টচ মাৰি আছে, এজনে বনাই আছোঁ। মাছ ধুনীয়া আছে খাম বুলি আৰু এতিয়া আমি আৰু সাজোঁ আৰু তাৰমানে সেনেকুৱা ধৰণৰ গতিকে আজিৰ পৰা সকলোৱে মিলিজুলিকৈ খাওঁ চতুৰ্থ ভৰে আমি এতিয়া নতুন প্ৰচেছ বাছ এতিয়া পানী আমি দিছোঁ আৰু জাষ্ট বেছি টাইম নালাগে হওঁতে চাউলটো হৈ গৈছে তাৰমানে আৰু বাকী বেছি টাইম নাই। এতিয়া আমাৰ মাংস হৈ গ'ল বৰ্তমান। এতিয়া আমি খোৱাৰ কাৰণে আয়োজন কৰিব লাগিলে এতিয়া হিচাপ নাই। Oh my god. ঘৰে মাছ আমি মাছটো কৰোঁ মানে যিহেতু আমি জুইত এনেকৈ মানে ভাজাৰ কাৰণে কৈছোঁ আৰু তেনেকৈ কেনেকুৱা পৰা হৈ পৰিছে তেতিয়া আমি ফ্ৰাই কৰাৰ কাৰণে ভাবিছিলোঁ কিন্তু পুৰি দি বুলি আৰু এতিয়া ক'লে পুৰি দিয়া বেঙেনাও কৈছে কি বেঙেনাও পুৰি দিব পিটিকি দিলে গৰৈ মাছ আৰু বাঁহগাজৰ এটা বেছি হ'ব যোনে যি মন্তব্য দিছে তেনেকৈ ৰাতিৰ মানে কিবা এটা খাই না আমাৰ সৰুকৈ আয়োজন বাছ ইয়াতে আৰু অলপ চলি আছে আৰু গৰৈ মাছ ভাওনা হাঁহৰ মাংস লোকেল চৰাই সেনে ধুনীয়াকৈ লগাই আছে। এতিয়া বাঙলাটো কৰি দিছিলোঁ বাছ পাৰ্টি বুলি আৰু এইটো এই বস্তুটো হাঁহিটো ফূৰ্তিটো যিহেতুকে আৰু চব জেগাতে চলি যায় তেনেকুৱা ধৰণৰ হৈছে পাৰ্টি মানে সেইটো লাগিবই এতিয়া আমাৰ ঘৰত বনাইছে এইফালে প্লেট সাজি দিছে আৰু মাংসত মানে লহৰত মাংস নাইকিয়া হৈ গ'ল বৰ্তমান। এতিয়া আৰু দালি চালিবিলাক সেনেকৈ আৰু নি পেলাই দিব। এতিয়া বাহিৰৰ এখন ডাইনিংখন পাৰ লৈছোঁ কিন্তু অৰ্ডাৰ বহুত কৰিছে সেইটো ভিতৰত আহি পেলাই খাই ল'লোঁ। এতিয়া ৰাতি 11টা 40 হৈছে তথাপিও আৰু খাই লৈ পেলাই কেনেকুৱা হ'ব তাৰমানে আপুনি লগত দেখাইছোঁ সঁচাকৈ তাৰমানে মাংসটো সঁচাকৈ টেষ্টি হৈছে আৰু এতিয়া খাই পেলাই ভালেই লাগিছে। গতিকে আৰু মই লোকেল মুৰ্গীটো লোৱা নাই, হাঁহৰ মাংস আৰু অকল বেঙেনা বুটকাটো লৈছোঁ। আৰু মই একো ডাইনিং চাইনিং একো সেই বিচাৰ কৰা নাই, মই ডাইৰেক্ট পাকিতে বহি গৈছোঁ। পিৰাও য'ত নেকি মানে পিৰাও আছে কি নাই খাব